দুটি হৰিণী মাজতে এখনি নৈ মাজয়া জুন মাহত আমাৰ হিমন্ত বিশ্ব শৰ্মা আহিছিলে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই চিনাকি কৰি দিব ওলাইছোঁ। চিনাকি কৰাৰ প্ৰয়োজন নাই, ইতিমধ্যে তেওঁ সকলোৱে চিনি পোৱা হৈছে। সেই চিটটোতে বহিছিল ন, আৰু ড্ৰাইভাৰজন আছিল এইজন আমাৰ নমস্কাৰ যতীন হাজৰিকা দাদা। ইয়াতে বহিছিল ন? ইয়াতে বহিছিলে, হয় ইয়াতে বহিছে, এইখিনিতে বহিছে। উঠি পেলাই সকলো গাঁৱত আহিছে, আহি পেলাই ধুনীয়াকৈ দৰ্জাখন মেলি দিছে। তাৰপিছত ধুনীয়াকৈ উঠিলে, তেতিয়া কৈছোঁ ছাৰ নমস্কাৰ। ঠিক আছে ঠিক আছে বাবা, ঠিক আছে ঠিক আছে, গাড়ী চলোৱা, এনেকৈ কৈছে। তেতিয়া মই ফটককৈ আমাৰ তেতিয়া আছিলে আমাৰ কামপুৰৰ ব্ৰহ্মপুৰ সমষ্টি আমাৰ MLA জিতু গোস্বামী, এইটো চিটতে বহিছিলে, এই কাষত বহিছে, লগতে গাঁৱত বহিছে, এই কাষত দুজন বহিছে। তাৰপিছত সেই যাত্ৰাটো সঁচাই বহুত স্মৰণীয় আছিল আপোনাৰ। মোৰ কাৰণে বহুত ভাল। মই এইটো আশীৰ্বাদ কৰিছোঁ যে মোৰ জীৱনত যে মই এজন ভগৱানক লগ পাম, ইমান ভাল লাগিছে। মানে মোক কথা পাতি ভাল লাগিছে বহুত। সেইটো টাইমত মানে এটা জোচেই বেলেগ, বহুত সুন্দৰ লাগিছে। হয়, অসমৰ এজন মুখ্যমন্ত্ৰী আপোনাৰ মোৰ ওচৰত বহিছে আৰু আপুনি ইয়াত গাড়ী চলাই গৈছে। আপোনাৰ ভয় লাগিছিল নেকি বাৰু? তেনেকৈ মই অলপ তেতিয়া বোলে যেতিয়া গাৰ্ডবিলাক আহিছে সকলো যেতিয়া একদম পূৰা আগুচি আহিছে, তেতিয়া অকণমান মানে কিবা এটা বুকুখন কিবা অকণমান দাঁত কিবা এটা কৰিছে আৰু অইন কথা একো নাই। মই ভবাই নাই আমাৰ ছাৰ ধুনীয়াকৈ ফটকৈ এজন এইখন গাড়ীতে উঠিব, মইতো ভবাই নাছিলোঁ। আৰু মইতো মানে অনুভৱ পোৱা নাই। আমাৰ এজন ছাৰ অসমৰ এজন ৰজা, মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইখন গাড়ীতে উঠিছে। মই ধুনীয়াকৈ মানে মই বহুত মানে মৰম চেনেহত ফিল্ডত মানে কথা পাতিব ভাবিছিলোঁ। তেতিয়া আমাৰ MLA ছাৰে কৈছে, ঠিক আছে তুমি বাবা তুমি গাড়ী চলোৱা, এতিয়া কথা নাপাতিবা। তেওঁ আপোনাক কিবা সুধিছিল নেকি বাৰু? সুধিছিল মানে এইটো কথাই ধৰ, যেতিয়া ধৰ তেওঁলোকে সকলো আহিছে, মামা চেল্ফি একেবাৰে উঠিম বা আছে মামা চেল্ফি, আৰু মোকো সকলোৱে চিনি পায় তেনেকৈ। জুবিন দা গান গাওঁ, সকলো ভালো পায়। তেতিয়া মোক কৈছে, ঠিক আছে জুবিন দা অকণ গাড়ীখন ব্ৰেক মাৰি দিয়ক, অকণ ৰখচোন ৰওক। তেতিয়া ছাৰে তেতিয়া শুনিলে, শুনাৰ পিছত এতিয়া ক'লে যে তই গান গাওঁ নেকি? তেনেকৈ কৈছে মোক কৈছে, ছাৰ মানে কামপুৰত ফাংচন হ'লে, দুই এটা ফাংচন আহিলে মোক লোকেল ফাংচন আমি তেনেকৈ জুবিনৰ সুৰত গান গাওঁ কাৰণে, জুবিনৰ সুৰত ভাল পায় কাৰণে মোক সকলোৱে জুবিন দা বুলি মাতে। আপুনি গীতটো অকণমান আমাৰ গাড়ী প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফোন, জীৱন তুমি ৰহনীয়া ৰঙৰে বোন, এপাহি হাঁহি এপাহি দুখ, তাৰে সজাই তুলো মোক, প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফোন, জীৱন তুমি ৰহনীয়া ৰঙৰে বোন। তেতিয়া ছাৰে কৈছিলে তই বিহুত উঠনে নাই? এতিয়া ছাৰ মই কৈছোঁ মই উঠোঁ আৰু বিহুত। ঠিক আছে এবাৰ তোক উঠাই দিম যা, এনেকৈ বুলি কৈছে। কথাটো ইমানতে আৰু তাৰপিছত নামি গৈছে। সঁচাই এটা মানে বহুত স্মৰণীয় কথা তেওঁৰ বাবে, কাৰণ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখন গাড়ীতে, মই যিটো চিটত বহি আছোঁ সেইখন গাড়ীতে বহি পিনি তেওঁ নগাঁৱৰ কামপুৰ জিলাৰ যি বানপানী সেয়া পৰিদৰ্শন কৰিছিলে। তেওঁৰ বাবে সঁচাই এটা পাহৰিব নোৱাৰা স্মৰণীয় কথা। আৰু তেওঁ নিজকে গৌৰৱো কৰিছিল, কাৰণ অসমৰ এজন মুখ্যমন্ত্ৰীক তেওঁ নিজৰ কাষতে পাইছিল। মনৰ কথাবোৰ চাগে খুলি ক'ব পাৰিছিল। আপোনাৰ আৰু বহুত থাকিলে ক'বলগীয়া, কিন্তু মই সময় নাপালোঁ। ছাৰৰ পৰা মানে ফোন নম্বৰটো ল'বলৈ সময় নাপালোঁ। লগতে বহুত একদম মানে গোটেই গাঁৱত আৰু গোটেই আমাৰ অসমৰ ৰাইজে হেঁচ পাতি আহিলে। তেতিয়া ছাৰে লগত মানে নাৱত উঠি পেলাই তেতিয়া মোক আকৌ এবাৰ মোক চিঞৰি পেলাই কৈছে, মই কামপুৰলৈ জুবিনৰ গান শুনিবলৈ আকৌ আহিম, এনেকৈ বুলি কৈছে। বাছ সেইটো মাত্ৰই শুনিলোঁ মানে মই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি যিটো গীত গালে সেইটোতো আমাক পৰিৱেশন কৰিলে। নেক্সট আপুনি আমাৰ ভিউৱাৰ্ছৰ কাৰণে আৰু এটা গীত গাই দিয়ক, এটা ধুনীয়া সুন্দৰ নতুন গীত এটা হ'লে ভাল হয়, বা পুৰণা হ'লেও হ'ব, আপুনি যি ভাল পায় আপোনাৰ এটা গাই দিছোঁ বাৰু। ভৰ দুপৰীয়া দুটি হৰিণী মাজতে এখনি নৈ, মাজতে এখনি নৈ, চাই চাই চকুতে চকুলো শুকালে, চাই চাই চকুতে চকুলো শুকালে, মাজতে দুটি নৈ, মাজতে দুখনি নৈ, ভৰ দুপৰীয়া দুটি হৰিণী মাজতে এখনি নৈ, মাজতে এখনি নৈ। তেওঁ আমাক আৰু এটা গীত উপহাৰ দিব ন, আৰু এটা গীত ঠিক আছে। কৈছে আমাৰ ভাইটিয়ে কৈছে এটা আৰু এটা গান শুনিবলৈ মানে কৈছে আৰু এটা সুৰটো ভাল লাগিছে, আৰু এটা গান অকণ শুনো।
আকৌ আপুনিতো যাবগৈ গাড়ী চলাইতো যাবগৈ আকৌ কেতিয়ানো লগ পাম কেতিয়ানো আহিম কেতিয়ানো তুমি আহিবা বা ঠিক আছে তুমি গান এটা গাই দিয়া আৰু গান শুনিবলৈ তেওঁ সুৰটো ভাল পাইছে কাৰণে তাৰ গান গাই দিছোঁ জুবিনৰ আগৰ গানটো মুক্তি কেছৰ গান শুনাৰে খোজা বজা মইতো ভাল পাইছিলোঁ মানে ক্লাছ 6 7 মই থাকোঁতে এই গানটো মই গাইছিলোঁ স্কুলতো গাইছোঁ আমাৰ শিৱদাৰ তেতিয়া মানে তাবলা বজাই হাৰমনিয়াম বজায় গতিকে মোক শিৱদাই বহুত মানে হেৰি কৰিছিলে আমাৰ গাঁৱৰে ভাল লাগে গানটো সোণৰে খজুৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে খজুৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানি মিনি দি হেৰাই সাঁতোৰঙে ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণৰে খজুৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই বুঢ়িয়াই জোহালতে চকুলো শুকাই দেউতাৰো একেদশা পদূলিলে চাই বহুদিন হ'ল সৰুবোৰ পা মোক দেখা নাই চেনেহীৰ আকাশত আজি জোনতৰা নাই হালত গৰু গোহালিতে পথাৰো শুকাই ৰাতি হ'লে গুলি শব্দ জনজনাই সোণেৰে খজুৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই স্বাধীনতাৰ বুজি লওঁতে 100 বছৰ হ'ল বিষ্ণুজ্যোতি জোনাকীৰে এতিয়াও নহ'ল মানৱৰ মাজতে আজি ডাঙৰ বৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো আশা এয়া জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন নিয়মন আচাৰ সোণৰে খজুৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই ভাল লাগিল একদম ভাল লাগিল ভাইটি আকৌ পাম আকৌ আহিম থেংক ইউ